নমস্কাৰ মোৰ স্মৃতিকে চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভাল আৰু মোৰো ভাল। আৰু এইফালে ওলাই মেলি ৰেডি ৰাতিপুৱাই আজি হৈছে বিশ্ব প্ৰতিবন্ধী দিৱস আৰু মোৰ লগতে প্ৰতিগৰাকী বিশেষভাৱে সক্ষম এই দিৱসটি শুভেচ্ছা জনালোঁ। তেওঁলোক সদায় মোৰ লগতে আৰু তেওঁলোক সদায় সুস্থ থাকক, সুনাগৰিক হওক। বলকচোন আজি এই দিৱসটোত ওলাইছোঁ, মই ওলাই মেলি ৰেডি ঘৰতে আছোঁ বাৰু। আৰু দিনটো ক'ত যাওঁ কি কৰোঁ সকলোবোৰ দেখাই থাকিম, ভিডিঅ'টো একেলগে চাই থাকিব দেই। আৰু মোৰ লগত কোনো নাযায়, তো ময়ে ওলাইছোঁ। আৰু বলকচোন ভিডিঅ'টো শেষলৈকে কি হয় কি নহয় ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। আমাৰ এই দিৱসটো কেনেধৰণে কি কৰে তাকে আপোনালোকক দেখাম। নিজেও ওলাই আহিছোঁ যিহেতু চাই থাকিব। ষ্টেণ্ডাৰ্ড না যে সেইকাৰণে অকণমান কিবা হৈছে, ওচৰতে হৈছে, বেয়া নাপাব। আৰু ভিডিঅ' সেনেকৈ পাৰিলেও নোৱাৰিলেও বনাই গৈ থাকোঁ আপোনালোকৰ মাজত, চাই থাকিব আৰু মোৰ মৰম দি থাকিলেই হ'ল আৰু, নে কি কয়? ব'লক এতিয়া মোৰ লগতে আপোনালোককো লৈ যাওঁ, নে কি কয়? পালোহি এতিয়া স্কুললৈ আৰু এইফালে আহি আছোঁ। আৰু ময়ো আহিছোঁ গাড়ীত ইমান দেখাবলৈ নহ'লে। ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আছে আৰু তালৈ আহিছোঁ। আৰু ইয়াত কি হয় ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। আহি পাইছোঁ। A few moments later. গাইছ, এইফালে আমাৰ দিব্যাংগ ল'ৰা ছোৱালীখিনি যিখিনি কিছুমানৰ প্ৰব্লেম থাকে আৰু সেইখিনিৰ কাৰণে ডক্টৰ আহিছে আৰু সকলোকে এনেকৈ চোৱা চিতা কৰিছে। যিহেতু কেইবাজনো ডক্টৰ আহিছে, ইমানখিনি ল'ৰা ছোৱালীক চোৱাটো সম্ভৱ নহয় আৰু সেইকাৰণে সকলোকে চাই চিতি দিছে। কিয়নো মই শেষত জ্বৰৰ টেবলেট কেইটামান আনিলোঁ, আৰু কিয়নো ভগৱানেই দিয়া বস্তু কিনো হ'ব, জগাটো চবৰে হয় নহয় জানো। আৰু সেয়েহে অলপমান পিছতে আকৌ মিটিঙলৈ আহিলোঁ। আৰু যিহেতু আজি 3 ডিচেম্বৰ, সকলোতে দিব্যাংগ ল'ৰা ছোৱালীৰ কাৰণে মিটিং পতা যায়, সকলোতে পতা হয়। আৰু এয়া আমাৰ ইয়াত ধলপুৰ উচ্চতৰ মাধ্যমিকত হৈছে আৰু সেয়েহে আমাক নিমন্ত্ৰণ কৰিলে, আমিও নিমন্ত্ৰণ ৰক্ষা কৰিলোঁ। আৰু আহি সকলোবোৰে ধুনীয়াকৈ ভাষণ দিছে, ভালো লাগিলে। যি হৈছে 3 ডিচেম্বৰ আৰু 3 ডিচেম্বৰ প্ৰতিবন্ধী দিৱস, দিব্যাংগৰ সকলোৰ কাৰণে ঠায়ে ঠায়ে পতা যায় এই মিটিংখন। আৰু লগতে কি ভাষণ দিছে মোৰ লগতে আপোনালোককো কওকচোন অকণমান। বাস্তৱায়িত কৰাৰ বুকুত অদম্য হেঁপাহ থাকিব, সপোন থাকিব, তেতিয়া অৰুণিমা সিনহাৰ জন্ম হ'ব, তেতিয়া ষ্টেফিন হকিন্সৰ জন্ম হ'ব, হেলেন কেলাৰৰ জন্ম হ'ব, হৰেণ শইকীয়াৰ জন্ম হ'ব, তেতিয়াই বিপুল নাৰায়ণ ভূঞাৰ জন্ম হ'ব। আৰু এখন ভৰিৰ দৌৰত যেনেকৈ তেওঁলোকে বিশ্বৰ মানচিত্ৰত থিয় হ'বৰ কাৰণে সক্ষম হৈছে, দুয়োখন ভৰি থাকিও যেতিয়া ভাৰ্গৱ বৰাৰ দৰে যেতিয়া পুলিচ বিষয়াই নিৰীহ ব্যক্তিক মাৰিব, সেইসকলে দিব্যাংগ বুলি আমি চিঞৰি ক'ব পৰা আমাৰ অধিকাৰ আমাৰ হাতত আছে। A few moments later. গাইছ, এইফালে সন্ধিয়া হৈ গ'ল, ৰাতিপুৱাই যোৱা, এতিয়াহে আৰু দেখিছেনে আবেলি হৈ গ'ল। পোৱালিলৈ এতিয়া মিঠাই লৈ আহিছোঁ, নহ'লে ৰাস্তালৈকে হেৰি কৰিব যে। আৰু ভিডিঅ' ইমান কৰিব নোৱাৰিলোঁ যিহেতু মাথাটো ইমানেই বিষালে নহয়। আৰু যি পাইছোঁ ভিডিঅ'টো কৰিলোঁ। আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব নাপাহৰিব। আকৌ নেক্সট নতুন ভিডিঅ'ত জল্দি লগ পাম দেই। গাইজ, ঘৰ পোৱাগৈ নাই, গাড়ীৰ পৰা নামি অকণমান খোজকাঢ়িব লাগে যে, সেইকাৰণে খোজকাঢ়ি আহিছোঁ আৰু আমাৰ ৰাস্তাটোত। সিমানে আজিলৈ বাই বাই।